Hello everyone, I am Himakshi and welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছো। আজি মই গৈছিলো এখন আশ্ৰমত, সেইখন হৈছে কালিপুৰ আশ্ৰম আৰু এই কালিপুৰ আশ্ৰমখনক প্ৰতিষ্ঠা কৰিছিলে শ্ৰীমদ পূৰ্ণানন্দ পৰমহংস। তেওঁ প্ৰতিষ্ঠা কৰিছিলে এই আশ্ৰমখন আৰু এই আশ্ৰমখনৰ আন এটা নাম য়োগা চেণ্টাৰ হিচাপেও জনা যায়, সেইটো হৈছে আজাপা য়োগা চেণ্টাৰ। চ' আজাপা মানে হৈছে ধ্বনি আৰু যিহেতুকে ভাইব্ৰেশ্যন যিটো কোৱা হয় আৰু ধ্বনি য়োগ বুলিও কোৱা হয় আৰু ইয়াতে আহি বহুত মানুহে মেডিটেশ্যন কৰে। আৰু আজি কিয় গৈছিলোঁ সেই কাৰণটো মই কওঁ আপোনালোকক, কাৰণ আজি এই আশ্ৰমত শিৱ মন্দিৰ এটা প্ৰতিষ্ঠা কৰিছে। আৰু বৰ্তমানৰ গুৰুজনৰ নাম হৈছে শ্ৰীমদ গুৰু প্ৰসাদ আৰু তেওঁৰ গুৰুৱে যিহেতুকে কৈ থৈ গৈছিলে শিৱৰ মন্দিৰ এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে, সেইটো কাৰণে তেওঁ আজি এই মন্দিৰটো ইয়াতে প্ৰতিষ্ঠা ভালকৈ কৰিছে আৰু এইটো প্ৰাণ প্ৰতিষ্ঠা বুলিয়ে ক'ব পাৰি। আৰু মন্দিৰটো খুব ধুনীয়া হয়, চাৰিওফালে গ্লাছৰ মাজতে বনাইছে আৰু দেখিবলৈ পাইছে আপোনালোকৰ সূৰ্যৰ ৰশ্মি ইমান ধুনীয়াকৈ আজি ভক্তৰ সমাগম বহুত আছিলে, যিহেতুকে শিৱ মন্দিৰ এটা প্ৰতিষ্ঠা কৰিছে, সেইটো কাৰণে আজি গোটেইখিনি ভক্ত আহিবলৈ চেষ্টা কৰিছে। আৰু এটা কথা কৈ দিওঁ, ইয়াৰে আশ্ৰমখন থকা ঠাইখিনি ইমান বেছি ধুনীয়া হয়। আপোনালোকে যদি কেতিয়াবা টাইম পায় প্লিজ ইয়ালৈকে আহি মন্দিৰটো দৰ্শন কৰি যাব আৰু লগতে আশ্ৰমখনো চাই যাব পাৰিব আৰু ইয়াত আহি আপুনি মেডিটেশ্যনো কৰিব পাৰে, কাৰণ এই আশ্ৰমখনক কালিপুৰ আশ্ৰম আৰু এইখনক আজাপা য়োগা চেণ্টাৰ বুলিও কোৱা হয়। মই ভিডিঅ'টোৰ আগত কৈছোঁ। তো ইয়াতে ধুনীয়াকৈ কেইটামান কোঠালি আছে, তাত বহি শান্তি মনে য়োগা কৰিব পাৰে আৰু এটা সুন্দৰ পৰিৱেশ ইয়াতে আছে। য়োগা কৰিবৰ কাৰণে যিটো পৰিৱেশৰ আপোনাৰ দৰকাৰ হয় সেই পৰিৱেশটো আপুনি ইয়াতে পাব। ইয়াতে আহি মেডিটেশ্যন কৰিব পাৰে আৰু নিজকে বিচাৰি পাব। আৰু এনেকৈ আমি লাইন পাতি পূজা যেতিয়া শেষ হৈছিলে, পূজা শেষ হোৱাৰ পিছত লাইন পাতি এজনকৈ আমি সকলোৱে গৈছিলোঁ, গৈ ভগৱানৰ আশীৰ্বাদ লৈছোঁ আৰু আশীৰ্বাদ লৈ আমি প্ৰসাদ খাইছোঁ। আৰু মন্দিৰৰ ওপৰৰ অংশ এটা পদুম ফুল বনাইছে, তাত দুটা পদুম ফুল আছে, এটা ডাঙৰ পদুম ফুল হোৱাইট কালাৰৰ আৰু তাৰে ভিতৰত আৰু এটা সৰু, যিটো একদম টপত আছে, এটা সৰু ৰেড কালাৰৰ পদুম ফুল দিছে। এই যে তলত ছাতিৰ তলতে আমাৰ গুৰু বহি আছে আৰু ভক্তসকলে গুৰুদেৱক প্ৰণাম কৰিবলৈ আহিছে, প্ৰণাম কৰি তেওঁলোকে আশীৰ্বাদ লৈ আছে। আৰু চাওক, এনেকৈ কাষতে কেইটামান কোঠালি আছিলে আৰু প্ৰত্যেকটো কোঠালিতে এটা সমাধিস্থল আছিলে আৰু প্ৰত্যেকটো কোঠালিৰে বৈশিষ্ট্য আছে। ইয়াত 4টা কোঠালি আছিলে আৰু 4টা কোঠালি 4জন গুৰুৰ হয়। শ্ৰীমদ স্বামী পূৰ্ণানন্দৰো এটা আছে, তাৰে পিছৰজন তেওঁৰ যাক দি থৈ গৈছিলে দায়িত্বভাৰ, আকৌ তেনেকৈ তাৰে পিছৰজন, তেনেকৈ 4জন গুৰুৰ সমাধিস্থল। দেউতা, এইফালে মেইনময়, আমি চবেই মিলি ইয়াতে মেডিটেশ্যন কৰি আছোঁ। আৰু সেই কোঠালিকেইটাত প্ৰত্যেকটো কোঠালিতে গৈ গুৰুৰ পৰা আশীৰ্বাদ লৈ প্ৰায় 15-20 মিনিটমান তাত মেডিটেশ্যন কৰিলোঁ। খুব সুন্দৰ এটা অনুভৱ হৈছিলে।
আৰু এতিয়া মই আপোনালোকক ক'ম যে আশ্ৰমখননো ক'ত আছে আৰু আশ্ৰমখনৰ প্ৰপাৰ এড্ৰেছ। আৰু এই আশ্ৰমখন কালিপুৰ আশ্ৰম বুলিও কেতিয়াবা কয় মানুহে। আৰু এইখন আছে কামাখ্যা মন্দিৰৰ পিনে যিটো অহা ৰাস্তা, আমাৰ মেইন কামাখ্যা মন্দিৰৰ ৰাস্তা, সেই ৰাস্তাটোৰে আহি প্ৰথমতে আপোনালোকে গণেশ মন্দিৰ পাব। সকলোৱে জানে লেফ্ট ছাইডে গণেশ মন্দিৰ আছে, আৰু গণেশ মন্দিৰটো পাৰ হৈয়ে অকণমান আগত গৈয়ে এটা বহুত ডাঙৰ এটা ইউটাৰ্ণ আছে। সেই ইউটাৰ্ণৰ ৰাইট ছাইডে দেখাই পাব। আৰু মই একদম মোৰ ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে মই আশ্ৰমৰ গেটৰ ফটো দিছোঁ, যিটো অকণমান গেৰুৱা ৰঙৰ এটা গেট দেখিবলৈ পাব। তাত লিখা আছে শ্ৰীমদ পূৰ্ণানন্দ স্বামীৰ আশ্ৰম বুলি, আৰু আজাপা য়োগা চেণ্টাৰ বুলিও লিখা আছে। চ' আহিব, কেতিয়াবা আহি ইয়াতে আপোনালোকে দৰ্শন কৰি যাব। আৰু এনেকৈ আমি বহুত সময় তাত কটালোঁ, আৰু ভক্তবিলাকৰ লগত চিনাকি হৈছোঁ। আৰু লগতে যিহেতুকে দেউতা গৈছে, দেউতায়ো বহুতৰ লগত চিনাকি কৰাই দিলে। সঁচাকৈও কথা পাতি বহুত ভাল লাগিলে। আমি যেতিয়া কথা পাতোঁ, আমি যেতিয়া ইজনে সিজনৰ লগত কনভাৰচেশ্যন কৰোঁ, তেতিয়া আমাৰ কি হয়, আমাৰ নলেজবিলাক আৰু বেছি বৃদ্ধি হয়, আৰু লগতে স্পিৰিচুৱেলিটিৰ জ্ঞানো বৃদ্ধি হয়। সেইটোৰ কাৰণে, আৰু যিহেতুকে স্পিৰিচুৱেলিটিৰ প্ৰতি এটা মোৰ সৰুৰ পৰাই ধাউতি আছে, আৰু আছিলে আৰু আছে, আৰু সদায় হয়তো থাকিব, নাজানো কিয় বা মোৰ ভাল লাগে। আৰু আপোনালোককো কৈছোঁ, আপোনালোকেও মেডিটেশ্যন কৰিব, য়োগা কৰিব, আৰু পাৰিলে ইয়াতে আহি দৰ্শন কৰিব।